নমস্কাৰ বন্ধুসকল, মই হাতীমে আপোনালোকলৈ নতুন ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। আজি মই আপোনালোকলৈ দিবলৈ গৈ আছোঁ বিলাহী খেতিৰ ভিডিঅ'। তো বন্ধুসকল, নিশ্চয় আপোনালোকে চাই আছে যে এটা গছত কিমান বিলাহী লাগিছে। তো গছত বিলাহী 3 গুণ লগাৰ মই প্ৰধান টিপছ এটা দিম আপোনালোকক। তো টিপছ মতে যদি আপোনালোকে খেতিত ইউজ কৰিব পাৰে তো বহুত লাভান্বিত হ'ব পাৰিব, ছাকচেছ হোৱাটো একদম কাৰ্যকৰী। তো বন্ধুসকল, এইমতে আপোনালোকে কৰিব। মই টিপছটো অলৰেডি আপোনালোকক কৈ দিছোঁ। চাওক এটা গছত কিমান বিলাহী আছে। অলৰেডি 5 পৰা 7 কিলোকৈ বিলাহী লাগিছে এটা গছত। কিন্তু তাৰ মাজত কথা হ'ল যে বিলাহী লাগিছে ঠিক, কিন্তু গছবিলাকৰ অৱস্থা একদম পূৰা বেয়াৰ ফালে গতি কৰি আছে। কলা দাগ এটা পৰিছে। তো কি কৰিলে সেইটো আমি কলা দাগটো ভাল কৰিব পাৰিম, তো সবিশেষ মই কৈ আছোঁ। আপোনালোকে কেৱল মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো বন্ধুসকল, আপোনালোকে পেগাছাপ নিশ্চয় চিনি পায়। পেগাছাপ প্লাছ এমিষ্টাৰ টপ দুটা আৰু হালধিৰ গুড়ি ল'ব আপোনালোকে 75 গ্ৰাম পাৰ টেংকিত। তো এইখিনি লৈ আপোনালোকে কি কৰিব লাগিব, 3টা ঔষধ একেলগে সংমিশ্ৰণ কৰি মিনিমাম 10 মিনিট সময় ৰাখি দিব। ৰাখি দিয়াৰ পিছত আপোনালোকে সেই ঔষধখিনি গছত পেগাছাপ এমিষ্টাৰ টপ প্লাছ হালধিৰ গুড়ি 75 গ্ৰাম পাৰ টেংকিত ধুনীয়াকৈ স্প্ৰে কৰিব। চাব 2 ঘণ্টাৰ পিছত আপোনালোকে পূৰা ৰিজাল্ট পাই যাব। 2 দিন বা 3 দিনৰ ভিতৰত আপোনালোকৰ খেতিৰ পৰা বেমাৰৰ পৰা ছাকচেছ হ'ব পাৰিব। ইয়াত অলৰেডি বহুত বিলাহী গছ আছে। তো অলৰেডি বহুত বিলাহীও লাগিছে গছত। এয়া চাওক, বিলাহীৰ ধৰণো বহুত ভাল। এতিয়া গছত যে কলা দাগ পৰিছে এইটো ভাল কৰিবৰ কাৰণে মই টিপছটো দিলোঁ। আপোনালোকে সেইমতে টিপছ ব্যৱহাৰ কৰক। তো বন্ধুসকল, এয়া চাওক বিলাহী তাৰমানে ইমান লাগিছে গছত, গছটো একদম পূৰা হাউলি পৰি গৈছে। এয়া চাওক, মই উঠাই দিলোঁ। এয়া চাওক, এটা গছতে অলৰেডি মিনিমাম 6 পৰা 5 কিলো, মিনিমাম 5 কিলো বিলাহী লাগিছে এটা গছতে। একদম পূৰা এই লাঠিটো একদম লগাই দিয়া হৈছে যে ভাঙি মাটিত একদম বাগৰি গৈছে। তো বন্ধুসকল, এই 3 গুণ লগাব যে তাৰ কাৰণে মই ধুনীয়া টিপছ দি আছোঁ। কিন্তু আমালোকে যে ভাত ৰান্ধাৰ আগতে আমি চাউলখিনি ধুই লওঁ যে, সেই চাউল ধোৱাৰ পানীটো আপোনালোকে কি কৰিব লাগিব, গছৰ গুৰিত আনি এই গছৰ গুৰিটো যে আছে এই গুৰিটোত আপোনালোকে ধুনীয়াকৈ পানীখিনি দি দিব লাগিব। পানীটো আনি ঢালি দিয়াৰ লগে লগে কি হ'ব, এই গছত যিটো বিলাহী আছে, যদি আপোনালোকৰ গছত এটা গছতে যদি আপোনালোকৰ 13টা 15টা বিলাহী লাগিছে, কিন্তু এই ভাতৰ পানীটো, চাউল ধোৱা পানীটো যদি আপোনালোকে গছৰ গুৰিত দিব পাৰে তো আৰু কোনো কথাই নাই। আপোনালোকৰ গছত একদম পূৰা 3 গুণ বিলাহী লাগিব, তাত কোনো ধৰণৰ আৰু ভুল নাই। তো বন্ধুসকল, এই ধৰণৰ টিপছ ব্যৱহাৰ কৰক, সফল হওক, মই সেয়া আশা কৰোঁ। তাৰে কামনাৰে মোৰ ভিডিঅ'খন আজি এইখিনিতে সমাপ্ত মাৰিছোঁ। ধন্যবাদ। জয় ভাৰত, জয় অসম।